হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোৰে ভাল বুলি আশা ৰাখিছোঁ। আৰু আজি ৰাতিপুৱাই মই কামত লাগি গৈছোঁ, কাৰণ মোৰ যাব লাগে এফালে মানে কি মোৰ দেউৰটোৰ ঘৰলৈ যাব লাগে। মানুহগৰাকী প্ৰেগনেণ্ট হৈ আছে, 9 মাহ হ'ল। তেওঁৰ কিবা পিঠা খোৱা এটা নিয়ম কৰা হৈছে, তো আমি তালৈ যাম। আৰু মই ৰাতিপুৱাই কি কৰিছোঁ চাম। এইফালে মই বনাই আছোঁ গাজৰ হালোৱা, আৰু ব্ৰেকফাষ্টত বইল কৰিছোঁ কণী বইল কৰিছোঁ, মুড়ি গাখীৰ খাম। আৰু জল্দি হৈছে, সেইকাৰণে আজি পাল মাৰিছোঁ সকলো। আৰু এইফালে মই গাজৰ হালোৱা বনাইছোঁ তাইলৈ নিবলৈ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে সকলোবোৰ ভালে কুশলে হৈ যায়। 9 মাহ আহি আছে, কমপ্লিট হ'ব এতিয়া ফেব্ৰুৱাৰী লাষ্ট হ'লে। তো আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। এয়া মই ৰেডি হৈ গ'লোঁ, এতিয়া আমি যাবলৈ ওলাইছোঁ। এয়া মোৰ গাজৰ হালোৱা ৰেডি হৈ গ'ল এতিয়া, আৰু মই এয়া লৈ যাম অলপ। আৰু বনালোঁ মই লগতে খয়া আৰু নাৰিকলৰ লাডু। মই আপোনালোকক এইটো ৰেচিপি শ্বেয়াৰ কৰিম পিছত। এতিয়া মই ৰেডি হৈ গ'লোঁ, আৰু আমি এতিয়া যাওঁ, দেৰিয়ে হৈছে। পালেও হ'ব, আধা নিয়ম পালেও হ'ব, পুৰা নিয়ম নাপালেও এইটোৱে খোৱা আৰম্ভ কৰিলে আৰু মোৰো দেৰি হৈ গ'ল। আহোঁতে অলপ লেট হ'ল, সকলো নিয়ম হৈ গ'ল। এতিয়া আমি প্ৰসাদ লৈছোঁ, প্ৰসাদ খাইছোঁ। প্ৰসাদত আছে পিঠাগুড়ি আৰু ফল মূল আছে, মিঠাই আছে। কেনেকুৱা, টেষ্টি নে? ভাল। এইফালে আমাৰ টোপনি গ'ল দেই। এইফালে বনিব কচু শাক আৰু মাছৰ মূৰ, আৰু এইফালে মাছ আৰু লাও। এতিয়া ভাতৰ যা যোগাৰ হৈছে। এই কচু শাকতো বিলাহী আটো লাগিব, লাও বিলাহী। সেইটোৱে। এই মাছ ফ্ৰাই কৰোঁতে এইফালে ভিডিঅ' কৰি থাকোঁতে ভাগিয়ে গ'ল। এয়া পেহীয়ে বনাইছে কচু শাক আৰু মাছৰ মূৰ, ঔটেঙা দি বনাইছে। অসমৰ পৰা কচু শাক ঔটেঙা আহিছে। এইফালে ঔটেঙা কটা, ৰচুন কাটি আছোঁ, ৰচুন গুচাই আছোঁ। আমাৰ খানা ৰেডি হৈ গ'ল। এইফালে ভাত বাঢ়ি আছে, আৰু এয়া হৈছে মাছৰ পেটু, কচু মাছৰ মূৰৰ দালি, মাছ ফ্ৰাই, লাও আৰু মাছ। একদম অসমীয়া খানা আজি খাম আমি। আহক সকলো আহক, বহকহি। আৰম্ভ কৰি দিব লাগে ভাত। আজি একদম অসমত খোৱা নিচিনা লাগিব। একেলগে খাবলৈ পালে খোৱাৰ